কংগ্ৰেছ মানে আমাৰ ইয়াতো এক কোটি কিমান এক বছৰত চাকৰি দিম বুলি বিজেপি চৰকাৰে কৈ আহিছে। কিন্তু আমিতো এতিয়ালৈকে 1 কোটিটো বাদে দিওঁ, 1 লাখটো এতিয়ালৈকে পোৱাই নাই। আমি ইয়াত যিমান আহিছোঁ আজি যোগদান কৰিবলৈ, আমি চব গ্ৰেজুৱেশ্যন কৰা হয়। আমাৰ ইয়াততো কোনো হেৰি চাকৰি পোৱা নাই। যদি সেই বিজেপি চৰকাৰৰ যদি অলপ হেৰি কৰিলোঁ হয় তেতিয়া ভালো হৈ থাকে, কিন্তু আমি নেপালোঁ। সেইকাৰণে আমি আজি কংগ্ৰেছত যোগদান দিবৰ কাৰণে ওলাই আহিছোঁ। এখন চৰকাৰৰ কোনো আস্থা নাই। তাৰপিছত আমাৰ ইয়াত মূল্যবৃদ্ধি, গোটেই আপোনাৰ বস্তু দিনে দিনে দাম বাঢ়ি গৈ আছে। চৰকাৰে যিমান দিছে সিমান দামৰ পৰা আকৌ লৈ গৈ আছে। এই চৰকাৰ লুটিছে। তাৰপিছত আপোনাৰ কাহ হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে অসমত নাহিব বুলি, কিন্তু এতিয়াতো আকৌ আমাৰ ওপৰত জাপি দিছে হেৰিটো। সেইটো কাৰণেও আমি নিজৰ জাতি মাটি ভেটি ৰক্ষা কৰিবৰ কাৰণে আমি আজি কংগ্ৰেছত যোগদান দিবৰ কাৰণে ওলাই আহিছোঁ।